वेलकम बैक टू माय सेकेंड चैनल एनके नासिर আজি আছো মই বুৰিগাঁও এমই হাই স্কুলত আছো মানে আজি আমাৰ এমই স্কুলৰ সাৰাজনৰ ৰিটায়াৰ হ'ব সেইকাৰণে মই আজি স্কুলত আইছো হে ৰিটায়াৰটো কেনেকৈ মানে সাৰকলে পাতিলে সভাখন পাতিলে মই আপোনালোকক দেখাই দিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক আৰু আজি আছে মোৰ লগত আছে এজন ষ্টুডেণ্ট আছে মই দেখাই দি আছো দিবলৈ হা এল বাটানলি ইয়াৰ এটা চেনেল আছে তোমাৰ বাটন কি আছিল বাটানলি আৰডিএক্স আছিল ন এই লগত আৰু এয়া আছে ষ্টুডেণ্টসকল আছে ইয়াত মানে সহযোগ কৰিব মোৰ লগত আই ভালা আৰু আছে মোৰ এটা চেনেল আছে এয়া মোৰ এটা চেনেল মানে সহযোগ কৰিব মোৰ লগত থাকি মানে সহযোগ কৰিব এটা আছে ষ্টুডেণ্ট দাদা মই এটা কথা কম কোৱা কি কথা কোৱা তো ভাইটিসকল আপোনালোকক মই এটা অনুৰোধ জনাইছো মোৰ এটা চেনেল আছে বাটানলি আৰডিএক্স নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব ঠিক আছে সকলো কৰি দিব ঠিক আছে মোৰ লগত থাকি অলপ সহযোগ কৰিবা ঠিক আছে ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আমি সকলো মানে ডিটেইলছ দেখুৱাই আছো কি কৰি আছো সব দেখুৱাই দিছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা ভিডিঅ'টো চাই থাকক মই আজি ভিডিঅ'টো আৰম্ভ কৰিম ভাইটি অলপ বাহি বজাই দিয়াচোন বাপৰে বাপ এছা আমাৰ মহেশ চন্দ্ৰ ছাৰ অৰ্থাৎ আমাৰ বিদায় ছাৰ জাষ্ট আহিলে আৰু এতিয়া গাড়ীৰ পৰা নামি এতিয়া ষ্টেজত লৈ যোৱা হৈ আছে আৰু এতিয়া আমাৰ হেড ছাৰে ছাৰক সম্বৰ্ধনা দিয়া আছে চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক বহুত ভাল লাগিব ভিডিঅ'টো চাই চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফুল ভিডিঅ' চাই থাকক আমাৰ হাই স্কুলৰ প্ৰধান শিক্ষক মহোদয়ে ২০০০ বক্তব্য দি আছে মাজৰ পৰা ২০১৯ বৰ্ষত আমাৰ মাজত ৰাখি আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে জইন কৰা শ্ৰীযুত মহেশ চন্দ্ৰ ডেকা ছাৰ আজি আমি আনুষ্ঠানিকভাৱে বিদায় ল'বলৈ লৈছোঁ তেখেতৰ ইতিমধ্যে আনুষ্ঠানিকভাৱে বিভিন্ন ধৰণৰ আমি সম্বৰ্ধনা পৰ্ব শেষ কৰিলোঁ বাৰু যেই নহওক এতিয়া আমাৰ মহেশ ডেকা ছাৰক খানা হৈ আছে সেইকাৰণে ষ্টুডেণ্টসকলক মানে লাইন পাতি থিয় কৰা হৈছে মানে এতিয়া মানে ঘৰত যাবকৈ বিদায় লৈ আছে
মানে ইতিমধ্যে বিদায়ৰ মানে দৃশ্যটো দেখা পাইছে আৰু এতিয়া বিদায় ল'ব আৰু এতিয়া ছাৰ আহিব আৰু দেখা দি আছোঁ এই আহিব আৰু এতিয়া এইটো যাবগৈ আৰু আৰু বিদাৰ কাৰণে এতিয়া ঘৰলৈ যাবগৈ दोस्तों आपलोगे इतिमধ্যে আমাৰ ছাৰৰ বিদায় দৃশ্যটা দেখা পালে ইতিমধ্যে আমাৰ ছাৰ মানে কি গাড়ীত বহিছে আৰু ইফালে ছাৰ আছে আৰু ছাৰ লগতে আমাৰ ষ্টুডেণ্ট আছে ছাৰো আছে সো আজি বিদায় দৃশ্যটা চাই কেনেকুৱা লাগিল আপোনালোকৰ তলত কমেণ্ট কৰি জনাব কেনেকুৱা বোলে আৰু ইয়াতে আছে আমাৰ ছাৰ আছে ইংলিছ ছাৰ উচ্চখণ্ডৰ সো ছাৰে এটা কথা ক'ব আৰু ছাৰ কওক কিবা ক'ব যদি আজি আমি সকলোৱে মিলি আমাৰ বিদ্যালয়ৰ এজন শিক্ষক বিদায় হৈছে বিদায়ৰ কাৰণে তেওঁক আমি ঘৰলৈ যাই কিনে থৈ আহিব গৈ আছোঁ আপোনালোকে দোৱা কৰিব ভালে ভালে যাতে আমি যাই পাওঁ তেওঁ ঘৰলৈ এই আপোনালোকৰ পৰা কামনা কৰিলোঁ থেংক ইউ ছাৰ চ' আজিৰ ভিডিঅ' চাই যদি ভাল লাগে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চ' আজিলৈ আহিছোঁ বাই